নমস্কাৰ বন্ধুসকল, মই নিৰঞ্জন লাহন এনএল টিপছ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ সন্মুখলৈ এনেকুৱা এটা এপ্লিকেশ্যন লৈ আহিছোঁ, যিটো এপ্লিকেশ্যনৰ জৰিয়তে আপুনি হয়তো ইনকাম কৰিব পাৰিব। কেনেকৈ আপুনি চাই থাকক ভিডিঅ'টোৰ শেষলৈকে। দেখা পাইছে স্ক্ৰীনত মই এইটো দেখা দিছোঁ। এইটো দেখা পাইছে, যিটো এপ্লিকেশ্যন হৈছে বাজব্ৰিক। এইটো আপোনাক মই এতিয়া অন কৰি দেখুৱাই দিছোঁ। ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আপোনালোকে এইটো ডাউনলোড কৰাৰ লিংকটো মই আপোনালোকক লিংক ডেছক্ৰিপশ্যনত দি দিম। তাৰ আগতে মই আপোনালোকক প্ৰুফটো দেখুৱাই দিছোঁ। চাওক, উইন $10 US ইন 19 আৱাৰ। চাওক, এইবিলাক আপুনি শ্বেয়াৰ কৰি আপুনি ভিডিঅ' চাই ইনকাম কৰিব পাৰিব। তাৰ বাহিৰে মই এতিয়া চাওক ৱালেটত মই গৈছোঁ। তাৰ আগতে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আপোনাৰ এটা মোবাইল নম্বৰ দি আপুনি এটা ৰেফাৰেল কোড দিব লাগিব। ৰেফাৰেল কোডটো এইটো দেখা পাইছে, মই যিটো দেখা দিছোঁ এইটো B0864641। এইটো কোড আপুনি টাইপ কৰি দিব। এইটো তাৰপিছতে আপুনি চাওক, ইয়াত আপুনি ইনকাম কৰাৰ পদ্ধতি ইনভাইট ফ্ৰেণ্ড আছে। প্ৰথমতে দেখা পাইছে কেছ আউট, চেক ইন, ডেইলি আপুনি চেক কৰিব পাৰিব। তাৰপিছতে ফ্ৰী পইণ্টছ, তাৰপিছত আহিলে গেমছ। আপুনি গেমছ খেলিও আপুনি ইয়াত ইনকাম কৰিব পাৰিব। তাৰপিছতে আপুনি ইয়াত ভিডিঅ' চাই ভিডিঅ' শ্বেয়াৰ কৰিও আপুনি ইয়াত ইনকাম কৰিব পাৰিব। প্ৰথমতে আছে ৰেফাৰেল। তাৰ আগতে মই আপোনালোকক লাইভ প্ৰুফ দেখাই দিছোঁ, মই কিমান ইনকাম কৰিলোঁ। চাওক, টুডেজ পইণ্টছ, ইয়ৰ পইণ্টছ, মই টুডে কিমান ইনকাম কৰিলোঁ দেখাই দিছোঁ। তাৰ আগতে মই যোৱাকালি কিমান ইনকাম কৰিছিলোঁ। চাওক, ইউ ৰিচিভ পইণ্টছ, ৱেলকাম টু বাজব্ৰিক। মই ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে চাওক 5000 পইণ্টছ কৰিছিলোঁ। তাৰ চেক ইনত মই পাইছিলোঁ 8000 পইণ্টছ। তাৰপিছতে আপোনালোকে হিচাপ কৰি গৈ থাকিব। তাৰপিছতে দেখা পাইছে ইউ ৰিচিভ বনাছ ব্ৰিং ইনভাইটেড RK পণ্ডিত। তাৰ পৰা 1000 পাইছিলোঁ, যিটো মই ইনভাইট কোড দিয়াৰ লগে লগে পাইছিলোঁ। আপোনালোকে এইটো যিটো ইনভাইট কোড দিব, এইটো মাই ৰেফাৰেল কোড, এই কোডটো দিয়াৰ লগে লগে আপুনিও পাই যাব 1000 পইণ্টছ। তাৰপিছতে ইউ আৰ্ণ ফ্ৰী পইণ্টছ 50, ইউ আৰ্ণ ফ্ৰী পইণ্টছ 430 দেখা পাইছে। এনেকৈ মই যোৱাকালিৰ যিটো দিনত ইউ আৰ্ণ আকৌ পইণ্ট 5000 পইণ্টছ। তাৰপিছতে যোৱাকালি মই টোটেল ইনকাম কৰিছিলোঁ, আপোনালোকক মই দেখুৱাই দিছোঁ। চাওক, ইউ কেছ আউট কৰিছোঁ মই 20000 পইণ্টছ, যিটো মই কালি 20000 ইনকাম কৰিছোঁ। আৰু 20000 কইন মই এদিনতে মই কেছ আউট কৰিব পাৰিছোঁ। এইটো পইণ্টছ ফৰ $0.02 মই কেছ আউট কৰিছোঁ। আৰু চাওক, চেক ইন 6000 পইণ্টছ, আৰু আজিৰ ডেটত 6000 পইণ্টছ। তাৰপিছতে 219 পইণ্টছ পাইছোঁ। ইউ আৰ্ণ ফ্ৰী পইণ্টছত মই ক্লিক কৰি তাৰপিছতে আকৌ 50 কইনছ দেখা পাইছে, 50 কইনছ। তাৰপিছতে 350 কইনছ, 50 কইনছ। তাৰপিছতে চেক ইনত পাইছিলোঁ মই 1000 পইণ্টছ। চেক ইনটো ইয়াত আছে, আপোনালোকে দেখা পাইছে। এইটো চেক ইন 46 যিটো চলি আছে, এইটো দেখা পাইছে এইটো 46 যিটো চলি আছে, ইয়াম কৰিছোঁ এতিয়ালৈকে। আপোনালোকে দেখা পাইছে 4130 ইনকাম কৰিছোঁ। মই কেছ আউট কৰিছিলোঁ, গতিকে আপুনি ৰেফাৰ কোডটো দিব, আৰু লিংকটো ডেছক্ৰিপশ্যনত আছে, আপুনি ডাউনলোড কৰিব পাৰিব। এতিয়া মই আপোনালোকক চাওক আৰ্ণত মই ক্লিক কৰি দেখা দিছোঁ। আৰ্ণ যিটো আছে, এইটো চাওক, আৰ্ণত ক্লিক কৰাৰ লগে লগে দেখা পাইছে 7টা প্ৰকাৰে আপুনি ইনকাম কৰিব পাৰিব। তাৰ ভিতৰত মই আকৌ আৰু এটা দিছে 8। চাওক, ফ্ৰী পইণ্টছ, এই বক্স এটা দেখা পাইছে, এইটো বক্স, এই বক্সত ক্লিক কৰি দিয়াৰ লগে লগে মই এতিয়া কইনছ কিছুমান পাই গ'লোঁ। চাওক, অলপ টাইম ঘূৰোৱাৰ পিছত চাওক, আকৌ মই যেতিয়া যদি এইটোত ক্লিক কৰোঁ, চাওক ফ্ৰী কইনছ, এইটোত আকৌ ক্লিক কৰি দিয়াৰ লগে লগে চাওক আকৌ দেখা পাইছে আকৌ 100 কইনছ। ইউ জাষ্ট আৰ্ণ 50 কইনছ মই পাই গ'লোঁ। আকৌ ৱালেটত মই চাওক আকৌ 50 কইনছ পাই গৈছোঁ, দেখা পাইছে। চাওক 430ৰ পৰা মই এতিয়ালৈকে 50 কইনছ দুবাৰ মই আৰ্ণ কৰিলোঁ। আৰু মই আপোনালোকক দেখুৱাই দিম। তাৰ আগতে চাওক 4230 কইনছ পাইছোঁ। আপুনি যিমানে সেইটোত আপুনি কইনছ ক্লিক কৰি থাকিব, সিমানে আপুনি পইণ্টছ পাই গৈ থাকিব। এতিয়া দুবাৰ হৈছে, চাওক দেখা পাইছে। আকৌ এবাৰ মই তাত আৰ্ণত ক্লিক কৰি আকৌ মই এবাৰ দেখুৱাই দিম। আপোনালোকে এইটো ফেক বুলি কিছুমানে ক'ব পাৰে, গতিকে মই আৰ্ণত ক্লিক কৰিছোঁ। চাওক, আৰ্ণত ক্লিক কৰিছোঁ, আকৌ এবাৰ মই ইয়াত ক্লিক কৰিছোঁ। ক্লিক কৰি দিয়াৰ লগে লগে দেখা পাইছে ইউ জাষ্ট আৰ্ণ 50 কইনছ, ৰেড আকাৰত আহি গৈছে গট ইট। আকৌ মই ইয়াত দেখাই দিছোঁ। চাওক 4000, আপোনালোকে যিটো আছিলে 430 পইণ্টছ, তাৰ আগতে আছিলে এইটো 50 কইনছ দেখা পাইছিলে, দুটা 50 কইনছ দুটা আছিলে। আৰু এতিয়া মই জাষ্ট ইনকাম কৰিছোঁ। চাওক 50 কইনছ, মই এতিয়া 3টা হৈছে। চাওক, টোটেল 3টা পাইছে, আপোনালোকে 3টা পাইছে। মই এতিয়া আৰু এটা দেখুৱাই দিম 4। আপোনালোকে চাই থাকক, আৰু মই ইনকাম কৰি দেখুৱাই দি আছোঁ। গতিকে আপুনি এইটো এটা ভাল আপুনি ইনকাম কৰা ছাইট। গতিকে আকৌ আৰ্ণত মই ক্লিক কৰিছোঁ, এইটো দেখা পাইছে আৰ্ণত ক্লিক কৰি আকৌ এইটোত মই ক্লিক কৰি দিছোঁ। এইটো যিটো দেখা পাইছে, এইটোত মই ক্লিক কৰি দিছোঁ, দেখা পাইছে। ক্লিক কৰি দিয়াৰ লগে লগে আকৌ 50 কইনছ মই পাই গৈছোঁ। চাওক,
এতিয়া 4টা হ'ল আপোনালোকক মই আকৌ দেখুৱাই দিছোঁ ড্ৰ কৰি চাওক এইটো 430 আছিলে এইটো 50 কইন্স দুবাৰ হ'ল এইটো 3বাৰ এইটো 4বাৰ মই 4বাৰলৈকে দেখুৱাই দিছোঁ আপোনাক আকৌ মই দেখুৱাই দিম লাষ্ট 5বাৰলৈকে মই দেখুৱাই দিছোঁ এইটো 4বাৰ হ'ল চাওক 4বাৰ আৰু মই লাষ্ট আকৌ এবাৰ আৰ্ণত ক্লিক কৰিছোঁ আকৌ এবাৰ আৰ্ণত ক্লিক কৰি আকৌ এইটো দেখা পাইছে এইটো যেটো বক্সটো আছে এই বক্সটোত ক্লিক কৰি দিম এই বক্সটোত ক্লিক কৰি দিয়াৰ লগে আকৌ মই 50 কইন্স পাই যাম হেতুত ক্লিক কৰাৰ পিছতো আপুনি আৰু এটা জায়গাত আপুনি ক্লিক কৰিব পাৰিব চাওক এতিয়া 42 মিনিট আছে 42 মিনিটৰ পিছত ইয়াত মানে 1 ঘণ্টাৰ মুৰে মুৰে এইটো বক্সটো আপুনি ক্লিক কৰিব পাৰিব চেক ইনত 1 ঘণ্টাৰ মুৰে মুৰে আপোনাক যদি কোনোবাক ইনভাইট কৰে তেতিয়াও পাব চেক ইন কৰিবলৈ হলে হেতুত শ্বেয়াৰ কৰিব পাৰে এইটো ফ্ৰী কইন্স আপুনি এইটো ক্লিক কৰিব যেতিয়া যিহেতু মই এতিয়া এইটো দেখুৱাই দি আছো এইটো জাস্ট এইটো বক্সত মই এতিয়া আকৌ অন কৰি দিছো ক্লিক কৰি দিছো চাওক ক্লিক কৰি দিয়াৰ লগে লগে আকৌ চাওক দেখা পাইছে অকমান টাইম ৰিলোড হ'ব ইউ জাস্ট আৰ্ন 50 কইন্স দেখা পাইছে গট ইটত ক্লিক কৰি দিলো এতিয়া 5বাৰ হৈ গ'ল আপোনালোকক দেখুৱাই দিছো চাওক লাইভ দেখুৱাই দিছো চাওক 430 পইন্টস তাৰ পিছতে এটো আহি গ'ল এবাৰ দুবাৰ 50 কইন্স তিনিবাৰ চাৰিবাৰ 50 কইন্স আকৌ 50 কইন পাঁচবাৰ তাৰ পিছতে মই টোটাল আপোনালোকক এমাউন্টটো দেখুৱাই দিছো চাওক 4380 হৈ গ'ল জাস্ট আছিলে কিমান আৰু এতিয়া হৈ গ'ল কিমান এই ৰেফাৰ গ্ৰিডটো সাইডত ডাঙৰকৈ দেখা পাইছে আপোনালোক আহি গৈছে গতিকে আপোনালোকে এন্টাৰ কৰিব আৰু কেশ আউট এতিয়া আপুনি কেনেকৈ আউট কৰিব এতিয়া হেটো হেইলে মেইন কথাটো ওয়ালেটত ক্লিক কৰাৰ লগে লগে দেখা পাইছে কেশ আউটত ক্লিক কৰিব কেশ আউটত ক্লিক কৰাৰ লগে লগে এডভাৰটাইজ কিছুমান আহিব এডভাৰটাইজটো চাবই লাগিব গতিকে এডভাৰটাইজটো অহালৈকে অকমান ৰখি দিব পুৰণ চিহ্ন এটা ওলাই গৈছে দেখা পাইছে পুৰণ চিহ্ন লেফট সাইডৰ ওপৰত ক্লিক কৰিব পুৰণ চিহ্নত ক্লিক কৰি দিব দেখা পাইছে এতিয়া মোৰ 43 হৈ আছে যেহেতু 2 হলে মই পেপল বা পেটিএম একাউন্টত লব পাৰো মই পেপল একাউন্টত লৈছো কেশ আউট যেহেতু মই এটো এবাৰ আউট কৰিছো এতিয়া মোৰ 4000 যেটো পইণ্টছ আছিল 4000 পইণ্টছ টু ইন্ডিয়ান কারেন্সি 30 পয়সা হৈ আছে যেটো দেখা পাইছে এটো 0.50 এমাউন্ট আপুনি হোৱাৰ লগে লগে আপুনি পেপল বা পেটিএম একাউন্টত উলিয়াব পাৰিব পেপল বা পেটিএম একাউন্টত আপুনি উলিয়াব পাৰিব মই পেপল একাউন্টত লৈছো এটো পেপল একাউন্ট মোৰ দেখা পাইছে তাৰ পিছতে আপুনি দেখা পাইছে 34 ইন্ডিয়ান কারেন্সি হোৱাৰ লগে লগে কেশ আউট কৰিব পাৰিব তাতকৈ কম আপুনি দেখা পাইছে 0.02 ডলাৰ হলেও আপুনি ইনকাম উইথড্ৰ কৰিব পাৰিব গতিকে মই হিষ্ট্ৰীত ক্লিক কৰি দেখা দিছো চাওক কেশ আউট 0.02 এদিন মোৰ জাস্ট হৈছে আৰ্নিং আৰু এটো কমপ্লিট হৈ গৈছে চাওক ফেব্ৰুৱাৰীত পে আউট ইজ কমপ্লিট হৈ গৈছে গতিকে মই কমপ্লিট পাইছো 100% মই 100% জেনুইন এপ্লিকেশন আপোনালোকৰ সন্মুখলৈ লৈ আহো যদি এনেকুৱা ধৰণৰ ভিডিও সমূহ পাই থাকিব বিচাৰে তেতিয়ালে মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিব আকৌ মই লাষ্টৰ হতত আকৌ আপোনালোকক একবাৰ মই আৰ্ণত ক্লিক কৰি এটো মই এবাৰ 50 কইন্স এটা লৈ এই ভিডিওটোৰ পৰা বিদায় লৈছো ধন্যবাদ